গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভালেই আৰু মোৰো ভাল আৰু আজি মই ডেইলি ব্লগ লৈছোঁ মানে আজি পেটৰ ঘৰত পূজা মনসা পূজা তো আজি দিনটোত মই কি কৰিম সকলোবোৰ আপোনালোকক দেখাই থাকিম চাই থাকিব আশা থাকিল আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই মানে পূজাৰ পেণ্ডেল দিয়া আছে মই মানে গেটৰ পৰা দেখাইছোঁ আৰু আৰু ইটা মই আপোনালোকক দেখাই আছোঁ পূজা য'ত মানে পূজা হোৱা জেগাখিনি চ' বলক আৰু ইফালে পূজাৰ আয়োজন মানে পূজাৰ যা যোগাৰ কৰি আছে আৰু ইফালে পূজাৰ বৰণ কৰি আছে পেহা আৰু পেহী পূজাৰ বৰণ কৰি আছে তলত যাই আছে মানে চাকি দিকি জ্বলিলা চাই থাকক আৰু ইফালে দাদাহঁতে চব্জি কাটি আছে বনাবৰ কাৰণে এতিয়া মানে ভাত বনাব আৰু এটা কি কৰিব খতিকেইটা আৰু ইফালে মানে পূজাৰ ভোগৰ থাল বনাই আছে ইফালে পূজাৰ ভোগ চব্জি ভাজি বেঙেনা ফ্ৰাই আৰু গাখীৰ ভাজি দালি এইবিলাকে আৰু পূজা শেষে এবাৰ হ'ল ইফালে হোম পৰি আছে হোম পুৰা হ'ল মানে তো পূজা চেছে আৰু আবার হানিক লগ পেলাম আমি ইফালে কদা আৰু মোক মানে বহুত দিনৰ পৰা লগ পালোঁ মই দেখিলে গুৱাহাটী দিছে গুৱাহাটী আৰু ইফালে ইফালে মন নাই আজিলৈ ভিডিঅ'টো চেছ আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বাই বাই আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ